वेलकम टू माय यूट्यूब चैनल पवित्र ब्लॉग। आज आपलोक देखुवाबले ओलाइছোঁ आम माने काइले काति बिहुर कारण बजार কৰিবলৈ आइছোঁ। बजार কৰা কিছু দৃশ্য এয়া চাওক। কি লৈছা তুমি? আৰু হা আমি বৰ্তমান এতিয়া আছোঁ চক বজাৰৰ ভিতৰত। চক বজাৰত এয়া বজাৰ কৰি আমি এয়া মানে ওলাই গৈছোঁ। আমি এয়া চক বজাৰৰ পৰা ওলাই এতিয়া কিনিবলৈ যাম মাটি চাকি। আৰু কি ল'বলৈ আছে আমাৰ? আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ব্যস্ততাপূৰ্ণ নিৰ্মল চাৰিআলি, আৰু ইয়াক অনিমেষ চাৰিআলি বুলিও জনা যায়। কি লৈছা? এয়া আমি এতিয়া চক বজাৰৰ পৰা ওলাই আপেল কিনি লৈছোঁ। আপেল 1 কিলো 100 টকা ল'লে, কিন্তু 1 কিলোত এয়া 5টামানহে উঠিছে আপেল, বেছি উঠাই নাই। আমাৰ চক বজাৰত বজাৰ কৰি হ'ল। বৰ্তমান এতিয়া আমি আছোঁ গড়ালিত, আৰু দেখিবলৈ পাইছে কিমান সুন্দৰ গড়ালি, কিন্তু ভিৰ ভাৰটো বহুতেই বেছি। আৰু আমি এয়া মানে ওলাই আহিয়ে যাম এতিয়া যোৰহাট ITI। যোৰহাট ITIৰ পৰা আমি একেবাৰে ৰাওনা হ'ম নিজ ঘৰলৈ। এয়া দেখিবলৈ পাইছে কিমান লাইট, এইবিলাক মানে দেৱালী আহিছে গুণে উলিয়াইছে বিক্ৰীৰ বাবে। আৰু আমি বৰ্তমান এয়া আছোঁ এতিয়া লাহতি তেল ডিপুৰ ওচৰত, আৰু অলপ আগত গৈ পামগৈ আমি হোটেল GK প্লেচ। আমি এতিয়া যোৰহাট ITI ওচৰ পাবলৈ হৈছেহি। তাতে আমাৰ ভতিজা ছোৱালীজনীয়ে ক্লাছ কৰি আছে, তাইক 7টা বজাত ছুটি দিব। তাইক একেবাৰে লগতে লৈ ঘৰমুখী হ'ম। গাইজ, আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই।